50 টাকা খান দেব 20 টাকার তেল মারবো সুপার স্ট্যান্ড নাম না আগো নাই এই দুরুগাই বেহাকলি এই এখন লয় ভাইপেকৰ গাড়ীখন লয় এনে 7 টাকাত কলেজ চল আপি চাব যাব লগা হলি বুলেটখন লয় Hey friends, BT Vlog চলা আপোনালোকক স্বাগতম গাইজ মানে নলবাৰীত অলপমান কাম আছে তো গধূলি হৈছে তুমি দুচকুত থলে পাগলা হৈছে তুমি দুচকুত মারা গেল মই চাই থাকক মানে কি ব্লগ এই মোৰ দাড়ি একডাল পকছি নেকি ব্লগটো আজি নৰ্মেল হ'ব যাই আছে মানে কি সিমানো হেভি নহয় ব্লগটো তো অলপমান কাম আছে সেইকাৰণে কাম কৰিব যাম আৰু লগতে আমি কি কি বলক চাই থাকক গা চা ধুই একদম পিলপিলা হৈ গৈছে মানে চুলিকেইটা লাম্বা কৰিম বুলি ভাবিছিলোঁ দুৰ্গা পূজাক লৈ কাৰণ এইবাৰ কাৰণে অকণমান লাগব চ' এই চুলিত মই কোনো আপি নপতে সেইকাৰণে লাম্বা কৰিম অলপ হেণ্ডচাম হ'ম দাড়ি চাড়ি অলপ ৰাখিম না কি কওঁ দাড়ি ৰাখে তাত দাড়ি নাই হৰণকা খেলা হৈছে শৰ্মা মানিয়া হৈছে একদম ৰখিলোঁ ৰ'ব মানে তাৰ আগতে মোটা লাগছি সেইকাৰণে ৰখিলোঁ কিবা কবি মানে বহুত গৰম পানী বেছিকৈ খাওঁ সেইকাৰণে চাফা এতিয়া বেলেগৰ দৰে নহয় আমি জ্বালা পোৰা কৰা ৰাতি আহিলি আটা ভাত থাকে সি আৰু দে কিবা সি আৰু ইয়াতে জ্বালা পোৰা কৰে নকৰে কৈ আছে तुम तो धोखेबाज हो কাম ভাল লাগি আই কাম মানে এই মোৰ হোম থিয়েটাৰটো দিছিলোঁ মানে কি তোৰ একমাহ মান হ'ল ছাৰ্ভিচিং কৰিব দিছিলোঁ ফ্ৰী ছাৰ্ভিচিং হ'ল কাৰণ তোৰ 6 মাহ ৱাৰেণ্টি থাকে মন আছিল আজি আহিলোঁ হ'ব বোলে ভালে কৰা নাই সেনেকৈ আছে দেই বলক কিবা এটা খাই লওঁ ৰ'ব ভোক লাগছি মাম খুৱাবি না বনাইছে মোক খুৱাবি না পইচা গাড়ি করছে সে লিখি বিরিয়ানি এগুলো কিবা খাই কি হবে কো কিবা কিবি খাই পেলাই যাওঁ আৰু ঘৰত তাৰপৰা যোনখিনি আছে গোটেইখিনি দেখি আছোঁ আপোনালোকক Oh no. গাইজ খাই লওঁ ৰ'ব তো গাইজ বিৰিয়ানী খাই উঠলোঁ হাৱা খালোঁ দিওঁ ইয়াৰ মই হাৱা খাই উঠলোঁ পেট নভৰিলাক এইবাৰ মোৰ চাকত আৰু যাম আৰু কিবা খাম 500 মান টকা বাজেট খাবাই আহিছোঁ নলবাৰী দেখো তাকেইতো মোৰ চাকত যাওঁ নলবাৰী আহিছোঁ কে আমাৰ উদ্দেশ্য কি খাবাই আহিছোঁ ন পেট ভৰা বস্তুটো খাম সস্তা
এবাৰ ইয়াতে খাবি এবাৰ মানে পেট ভৰাকৈ খাব লাগিব মোৰ চাওক কাইলৈ হ'ল কেনে লাগিলে খাই এই দুকনা মাংস দিছি দাঁতৰ উলিয়াই খাম তথাপিও নোৱাৰোঁ হাতী চাতিটো নোৱাৰোঁ কাৰণ পইচা দিয়া বস্তু আৰু তই 50 টকা দিবি মোক কিহৰা বিৰিয়ানী খোৱালে তোৰ 120 তেল কোনে ভৰাব 50 টকা তেল ভৰাবি তই মানুহ চাইনো শুনবো 50 টকা তেল ভৰাবি ফাইনেলি খোৱা লওঁ গাইজ ই ভৰাব 50 টকাৰ তেল আৰু মই ইয়াক কৈছোঁ 500 কমেও 500 টকা কৈছোঁ সেইটো হিচাপ লয় তেল কোনে ভৰাই কি বেছিব বিৰাট উঠাই থাকোঁ বোলো যাৰ খাইছেকে আনিছে 50 টকাৰ তেল ভৰাব এতিয়া মোটৰ পৰা খাইতো নাই বেলেগছি চাহ দেখোঁ 50 টকা 50 টকা খান দেখোঁ 20 টকাৰ তেল মাৰিব ছুপাৰ স্প্লেণ্ডাৰ নাই আকৌ নাই এই দুৰুগাই বেয়া থাকলি এই এখন লৈ ভাইপেকৰ গাড়ীখন লৈ আহি এনে ওচৰ টকাত কলেজ চলেজ আপি চাব যাব লগা হ'লে বুলেটখন লৈ মানে কি মই ড্ৰেছটো চেঞ্জ কৰি কিনে ভিডিঅ' মানে ঘৰলৈকে আহিলোঁ মানে খোজকাঢ়ি আহিছোঁ তো আৰু আলি হল তাই সৰত দৰে হেৰিটো এণ্ডিং কৰিব লাগে পালি হ'ল লৈ গৈছে মই মানে কি আহিলোঁ যেন আৰু খালোঁ পুৰা খাইছোঁ বাকী তোৰ দেখা দি একবাৰ 500 টকা খৰচ কৰিছি আইফোন কিনিব জমা কৰিছিলোঁ মই তাই 500 টকা দে হাত চাত বিয়েছি নকৰা দে যদি ভিডিঅ'টো ভাল লাগে মোৰ 500 টকাৰ খাতিৰত লাইক কৰোঁ কমেণ্ট আৰু নতুন যদি কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰক তেতিয়াহ'লে ধন্যবাদ মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম